আজি মোৰ মুৰ্গীজনীয়ে এটা কণী পাৰিলে। এইজনী মুৰ্গী আৰু এইটো হৈছে মতা মুৰ্গীটো, এইজনী হৈছে মাইকী মুৰ্গীজনী। তাই আজি এটা কণী পাৰিলে, আজি প্ৰথম কণী পাৰিছে। তাই কণীটো মই দেখাই দিছোঁ ৰ'ব। এইটো তাই কণীটো দেখিছে নহয়, অলপ আগতে পাৰিছে। তাই যিটো চিঞৰ মাৰি আছে মই তেতিয়াই গম পাইছোঁ যে তাই কণী পাৰিব। আৰু দুদিনমানৰ পৰা মই নিৰীক্ষণ কৰিছিলোঁ যে তাই কণী পাৰিবৰ সময় হৈছে। তাই ঠোঁটৰ তলৰ এই ঠেঙৰ পৰা এই ঠাইখিনি সাধাৰণতে বহলি যায় আৰু শকত হৈ থাকে। ইয়াত দেখিছেনে, তাইৰো তেনেকুৱা হৈ আছিলে। এতিয়া তাই নাই কমেও 10-12 দিন বা 15 দিনমানলৈকে তাই কণী পাৰি থাকিব। তাইৰ কাৰণে মই আগতেই চাউল আৰু পানী ৰেডি কৰি ৰাখি থৈ দিছিলোঁ। আৰু লগতে এই দুষ্টটো আহি সোমাই থাকিলেহে, মতা মুৰ্গীটো সিও আহি লগতে থাকিলেহি। এয়া চাওক, কিমান মৰম লগা মোৰ মুৰ্গীজনী। দেখিলেনে কণীটো? সেইটো চাওক। আপোনালোকৰো এনেকুৱা অভিজ্ঞতা হ'ব। যদি আপোনালোকে মুৰ্গী পোহে, আপোনালোকে দুদিনমান পিছত এনেকৈয়ে গম পাই যাব, অভিজ্ঞতাটো আপোনালোকৰ হৈ যাব। তেতিয়া আপোনালোকে নিজে নিজে কণী পাৰিলে কি কৰিব লাগিব নালাগিব, কণী কেনেকৈ উমনি দিয়াব লাগিব, এই গোটেইখিনি আপোনালোকৰ অভিজ্ঞতা হৈ যাব। এতিয়া মোৰ অভিজ্ঞতা হৈ গৈছে। এতিয়া তাই দুদিনমানলৈ কণী পাৰি থাকিব। ইয়াত টোতোলাটো দেখিছেনে, তাই ডিঙিৰ ওপৰৰ এই টোতোলাটো, এইখিনি তাই বহল আৰু ডাঙৰ হৈ থাকে, শকত হৈ থাকে। এই কিছুদিনলৈ নাইকমেও তাই 15 দিনমানলৈকে এনেকৈ থাকিব, কণী পাৰিব। এই কণীখিনিৰ পিছত তাই উমনি দিব। উমনি দিয়ালে সেই উমনিৰ পৰা আকৌ তাইৰ পোৱালি জন্ম হ'ব। ধন্যবাদ।